নমস্কাৰ বন্ধুসকল। এতিয়া ৰাতি 10টা বাজি 30 মিনিট গৈছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমবাসীৰ ভাৰতবাসীৰ হিয়াৰ আমঠু জুবিনদাৰ এটি প্ৰতিকৃতি অংকন কৰিব লৈছোঁ, কৰি আছোঁ। চেহেৰাটো কিমান মিলে মই ক'ব নোৱাৰোঁ। বৰ্তমান মই কৰি আছোঁ আৰু খুব কম সময়ৰ ভিতৰতে কৰিম, কাৰণ ৰাতি বহুত দেৰি হৈছে। মোৰ ৰাতিপুৱা সোনকালে উঠিব লাগিব, এফালে যাবলগীয়া আছে। গতিকে যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে চাব। জুবিন দা আছিলে একেৰাহে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা, বোলছবি নিৰ্মাতা আৰু বাদ্যযন্ত্ৰী। তেখেত এগৰাকী সঁচাকৈ শিল্পী হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সঁচাকৈ তেখেত এগৰাকী শিল্পী হয়। গতিকে জুবিনদাৰ প্ৰতি আগতেও মোৰ শ্ৰদ্ধা ভক্তি আছিলে, এতিয়াও থাকিব। জুবিনদাৰ এটি প্ৰতিকৃতি অংকন কৰিবলৈ হঠাৎ মন গ'ল। পেঞ্চিল, ৰাবাৰ, কাগজ লৈ মই অংকন কৰি আছোঁ। কিমানখিনি সম্পূৰ্ণ হয়গৈ বা কিমানখিনি মিলাব পাৰোঁ মই ক'ব নোৱাৰোঁ, কিন্তু নিশ্চয় চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাবচোন বাৰু।
বন্ধুসকল, ছবিখনি প্ৰায় হৈছেগৈ। কেনেকুৱা হৈছে জনাবচোন বাৰু। কিমানখিনি পাৰিছোঁ নোৱাৰিছোঁ সেইবিলাক বিচাৰ আপোনালোকে কৰিব আৰু নম্বৰ দিব, কিন্তু কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা হৈছে। ধন্যবাদ।